Hey guys, তো আজি আমি আছো কাৰেং ঘৰত। কাৰেং ঘৰটো আছে আমাৰ শিৱসাগৰৰ গড়গাঁৱত। গড়গাঁৱত মানে এইখন মানে আমাৰ আহোমৰ দ্বিতীয় ৰাজধানী বুলি কয়। এই ঘৰটো বনাইছিল স্বৰ্গদেউ শুক্লেমুঙে মানে আৰম্ভ কৰিছিল বাহিৰে। পিছত মানে স্বৰ্গদেউ আমটো কি মানুহ নাম মানে আহিব লিখিলাম নেকি পিছত ৰাজেশ্বৰ সিংহই এইটোক মানে কমপ্লিট কৰাই। তো গাইজ এতিয়া আমি ভিতৰৰ ফালে যাই অলপ এক্সপ্ল'ৰ কৰোঁ আৰু এইটো আপোনাৰ 7 মহলীয়া হয়। ওপৰত আছে 4 মহলা, ওপৰত আছে 3 মহলা। তলত যাব নোৱাৰি একচুৱেলি এতিয়া। বলক গাইজ ভিতৰত সোমালোঁ আৰু কিন্তু ভিতৰত গাইজ আন্ধাৰ মানে ভালদৰে দেখা নাপায় আৰু আমাৰ কেমেৰা ইমান এটা ভাল নহয়। গাইজ এইটো প্ৰথম মহলা। প্ৰথম মহলাত 3খন দৰ্জা আছে ইয়াতে। দৰ্জা আছে সৰু দৰ্জা ভাবিছে ইমান সৰু দিয়া তো বস্তু গোটা আছিল নেকি গোটা নহয় মানে সন্মান সন্মান সকলোবিলাক মানে সন্মান দিবৰ কাৰণে দৰ্জাখন সৰু কৰি বনাইছে। এইফালে এইবিলাক দৰ্জা আছে সৰু সৰু দৰ্জা খালী কৰিব লাগিব খালী যাব লাগিব আৰু ডাঙৰো আছে দুখনমান খালী মানে সকলোৱে মানে সন্মান দিব গাইজ ইয়াৰে ভিতৰত সোমাই পেলাই আমি দেখা পালোঁ মানে বহুতবিলাক এনেকুৱা ষ্ট্ৰাকচাৰ মানে এনেকুৱা বহুত গোটেই ৰুমটো তেনেকুৱা আছে। এইবিলাকত কি কৰে আমি গম নাপাওঁ মানে ইয়াতে চাকি টিকি জ্বলাই নেকি সেনেকুৱা টাইপৰ হ'ব পাৰে কিন্তু গোটেই ৰুমটোতে এনেকুৱা আছে এনেকুৱা ষ্ট্ৰাকচাৰ আছে মানে আন্ধাৰ কাৰণ ভালকৈ দেখা নাপায় তথাপি কিন্তু এনেকুৱা ছেম টাইপৰ মানে এইটোৱে হ'ল কাৰেং ঘৰ। এইটোৱে হ'ল যে মণ্ডপ ইয়াতে ইয়াত মানুহ লেখা আছে বেলেগ লাগছে কিমান পপুলাৰ মানুহ চাওক আমি এখন দৰ্জাৰে পাৰ হৈ যাম আমি এনেকৈ হালি যাব লাগিব মানে আপুনি যদি মানে আপুনি সন্মান দিব নোখোজে সন্মান দিয়া ল'ব আৰু মানে হৈ গৈছে হয় জানো ভাল পাই লাগব যি কি নহয় কথা হচ্ছিল নেকি ন ফুটাটা আছে কি হৈছে আমি দেখাবলৈ পাইছোঁ যে এটা ফুটা পাইছোঁ এটি কিহৰ কাৰণে কথা পাতিছিল নাম্বাৰ দেখোন কথা পাতিছি না মাত যাবাকে এবাৰ কেতিয়াবা খং উঠে ৰান্ধিবলৈ গ'ল ৰান্ধে হৈ থাকে তো গাইছে এনেকৈ হালিয়ে বাহিৰত ওলালোঁ আৰু এতিয়া বাহিৰত মানে গাইছে এইখিনি মানে বাৰান্দা টাইপৰ আৰু মানে ভিতৰত মানে ছেম ৰুমে আছে সেইকাৰণে দেখুওৱা নাই আৰু এতিয়া ওপৰৰ ফালেও আছে মানে ওপৰত আৰু 3টা ফ্ল'ৰ আছে নেকি ইয়াতে আপুনি চাওক ষ্ট্ৰাকচাৰবিলাক কেনেকৈ আছে ষ্ট্ৰাকচাৰবিলাক এইবিলাক ষ্ট্ৰাকচাৰ বনাইছিল আৰু এইবিলাক কিহৰ কাৰণে বনাইছে বাবে কাৰণ আমি গম নাপাওঁ মানে গাইড আনিলে গম পালোঁ হয় গাইড আমাৰ তাত ফিলহাল নাই পইচাও নাই চ' বাহিৰত চাওক অলপ নাজাৰাটো এইফালে দেখাব তুমি কেমেৰামেন এইফালে ভাঙি নপৰিছি তোৰ নাযায় ভাল অলপ বলি জিৰণি লৈছিল ভাটিবিলাক এই কফি খাব আহিছিল এতিয়া আমি ওপৰত যাওঁ ফাৰ্ষ্ট ফ্ল'ৰত গাইছ গাইছ এনেকৈ ফাৰ্ষ্ট ফ্ল'ৰত সোমালোঁ তো গাইছ ইয়াতো সেই একেই ঘটনা ইয়াতো মানে আন্ধাৰ লাইট নাই গাইছ পাৰিলে অসম চৰকাৰে এটা লাইটৰ ব্যৱস্থা কৰিব লাগে গাইছ ওপৰৰ ফালৰ পৰা চাওক অলপ বাহিৰৰ নাজাৰাটো আৰু ওপৰত ধৰিব পাৰি যৌ ধৰি যাওঁ নাম লিখিব ইয়াৰ কিমান জীয়াবলৈ আছে এজন ব্যক্তি লিখে দেই কেছ দিলে মানে মানে ৱাইফক লৈ আহিব দেখাব মই মুচা যাব একদম ওপৰত যাওঁ নেকি গুডু বিচাৰি আছোঁ গুডু তুমি কথা ভাবা গাইছ গুডু আছিল গুডু পালোঁ ৰাস্তা বেলেগ এটা যায় আধাৰ টকা সেই গম পাব ক'ত কোনটোৰ ওপৰত কি থাকে ওপৰৰ গাইছ এইটো ওপৰৰ মহলা মই কি লিখিছা মোৰ নটিছ কৰা নাই তো কি লিখিছোঁ আহোম ৰাজা পেলেচ আহোম ৰাজা পেলেচ ময়ো নাছোঁ বৰা চাউলৰ আঠা আৰু বৰালি মাছৰ মানে মাথা হাঁহৰ কণী শামুক শামুকৰ গুড়ি মিক্স কৰি কিনে বনায়
আর সিমেন্ট না এমা সিমেন্ট নয় ও এটা সিমেন্টটা ভাবছা বাবারা সিমেন্ট নয় এখন বুঝছা বালার লগত মিক্স করে দে সিমেন্টটা মিক্স করে মিক্স কৰি মছলা বানিবেন দে এনেকে লাগে এনেকে দে হেৰি বানাইছিল কি গাইজ ওপৰত আহি পালোঁ আৰু এইফালে আমাৰ গুডুই মানে অলপমান ইনভেষ্টিগেশ্যন কৰি আছে যে সঁচাকৈ বেটে মানে চিমেণ্ট দি বনাইছে নে বেলেগ বস্তুৱে বনাইছে আৰু ইয়াতে অলপ পোহৰো পায় কাৰণে আপোনাৰ চাওক অলপ বস্তুখিনি ওপৰৰ ফালে মানে বিশেষ নাজাৰা নাই তথাপি মানে চাওক অলপ মানে বহুতখিনি ক্ষয় হৈছে ক্ষতি হৈছে ইয়াতে মানে বেছি ৰিপেয়াৰিং কৰা নাই আমাৰ মানে পুৰণা মানে বস্তুখিনি মানে খেলাব খোজা নাই আৰু এৰে আপোনাক চিৰিবিলাক চাওকচোন কেনেকুৱা ডিজাইনত মানে বনাইছে যাতে মানুহজনে মানে খুন্দা নাখায় তাৰ কাৰণে চাওকচোন কি টাইপৰ ডিজাইনত বনাইছে আপুনি যি মানে যদি নৰ্মেল হাইটৰ মানুহ হয় যদি মানে খুন্দা নাখায় আৰু তো গাইজ এনেকৈ ৰজা নথকা ৰজা ঘৰৰ পৰা ওলাই আহিলোঁ আৰু ভিতৰত বিশেষ চাব লগা নাই চ' বাই বাই কাৰেক্ট লাইফৰ হালত দেখিছা না উল্টাকৈ গৈছোঁ বেঞ্চত শিৱসাগৰ বেঞ্চত যাই আছোঁ কাৰেং ঘৰৰ পৰা যাই আছোঁ যা মাৰা নাযায় আৰু লাগি থাকে কি গাইজ বাই বাই চ' গাইজ এনেকৈ উল্টাকৈ বহি বহি আমি আহি পালোঁ ৰংপুৰ আৰু ৰংপুৰত আছে আমাৰ ৰংঘৰ চাকাই সেইটো ৰংঘৰটো তাতে গৈ আছোঁ টিকেট কাটি লওঁ 20 টকাকৈ ল'ব আমাৰ চবৰে বলক এই গাইজ এতিয়া গৈ আছোঁ আমি ৰংঘৰ ছাতা লৈছোঁ বিকজ বৰষুণ দি আছে জানে বতৰটোৱে বেয়া আমি বহুত বেয়া বতৰত আহিছোঁ এইটো হ'ল ৰংঘৰ এইটো বনাইছে ৰাজস্ব সিংহই মানে বনাইছিল এইটো ৰুদ্ৰ সিংহই মানে বনাইছিল কিন্তু মানে পিছত মানে এতিয়া মানে এইটো মানে ৰাজস্ব সিংহৰ পিছত মানে ভালকৈ ঠকিকে বনোৱালে এইটো বনাইছে কি বনাইছে দিয়াই আছে বঢ়িয়াকৈ এই মল্ল যুঁজ কৰি আছে দুটামান ল'ৰাই চাবলৈ পাইছে আৰু এইফালে আপোনাৰ মানে এই ম'হ যুঁজ হয় কুকুৰা যুঁজ হয় হেন চৰাই যুঁজ হয় এইফালে আছে মানে মানুহবিলাক বুজাবৰ কাৰণেই আছে সকলোবিলাক যুঁজ হয় হ'লে কি হয় এইবিলাক ৰজাই চাই ওপৰৰ পৰা মানে পূৰা মানে এই ডিষ্টত বহে আৰু প্ৰিমিয়াম ছেটত বহে ৰজাই চাই তো এইটো মানে ফাৰ্ষ্ট এম্পি থিয়েটাৰ হয় আমাৰ গোটেই এছিয়াৰ নট ইণ্ডিয়া না অসম তো গাইজ বলক এতিয়া আমি ৰংঘৰৰ ভিতৰলৈ যাওঁ কিন্তু গাইজ আমি গ্ৰাউণ্ড ফ্ল'ৰত যাব নোৱাৰিম কাৰণ তাতে মানে কিবা ৰিপেয়াৰিং কাম চলি আছে মিস্ত্ৰী মানে তো আমি ডাইৰেক্ট ওপৰৰ ফ্ল'ৰত যাম কিন্তু গাইজ ৰংঘৰটো মানে বাহিৰৰ পৰা চাই ভাল লাগে বেছি তথাপি আমি ভিতৰত যাওঁ ওপৰৰ ফালে যাওঁ মানে ক্ষতি হৈছে যদিও মানে চাওঁ আৰু চাওক ইয়াক মিলিছে বঢ়িয়াকৈ হাইটটো ছেম হাইট ইয়াৰ দৰে ই মানে হালবা দৰকাৰ নাই তো এইবিলাক চাব পাৰে এইটো হয় ৰংঘৰৰ ওপৰৰ মহলা ৰংঘৰটো দুমহলীয়াই হয় এইফালে আমাৰ ল'ৰাই মানে ফটো উঠি আছে ভিডিঅ' বনাইছে আকৌ মানে ভিডিঅ' বনাব এতিয়া এটা ৰিল বনাব কি ৰিল বনাই সি জানে ঠিক তেনেদৰে আমি এই মুমেণ্টটো কেপচাৰ কৰিবৰ কাৰণে গোটেইকেইটা এটা বনালোঁ ৰিল আৰু ৰিল বনাই পেলাই আমি আহিলোঁ বাহিৰত আৰু বাহিৰে আহি পেলাই আমি ৰংঘৰত দিলোঁ বিদায় গাইজ এয়া হ'ল বিষ্ণুদৌল পিছফালে এইটো বিষ্ণুদৌল ভিতৰত নাযাওঁ আমি বিকজ ৰিপেয়াৰিং কাম চলি আছে চ' আমি সেইকাৰণে ভিতৰত নাযাওঁ চ' গাইজ আজিলৈ বাই বাই